এইমাত্ৰ আমাৰ হাতত খবৰ আহি পৰিছে যে নিপু ডেকা নামৰ এজন ছাত্ৰৰ আত্মহত্যা। জানিব পৰা মতে নিপু অতি মেধাৱী সম্পন্ন ছাত্ৰ আছিল। নিপুৰ আত্মহত্যাৰ ফলত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। জানিব পৰা মতে ছাত্ৰজনৰ পঢ়া টেবুলত এটা ছুচাইড নোট উদ্ধাৰ হৈছে। এই ছুচাইড নোটটো কি আছে জানিবলৈ সম্পূৰ্ণ ভিডিঅ'টো চাওক। ৰমেশ দা দেখোন ডেকা কি কৰি আছা? নকো দিয়ক মাটি আনি হাল বাচলো চলিও পঢ়ি আছে পইচা পাতিও নাই আকলাই কৰি থাকিব লাগিব দিয়ক অলপ চাদাকে শুৱ দে হাতে বনো তই মই হাত ঠান ধুইল ৰ কেইবিঘাৰ বহুত আছে এবাৰ বেছি নৰো দে 2 বিঘামান ৰুম। মোৰো বল নাই দেই ভাই এনেকৈ কিবা অলপ কৰিব লাগিব আৰু এই লকডাউনত এইটো নৰিয়ে ডেকা নৰি তথাপিও আছো দে সাদা মোৰো হ'ব না খাবি দে অলপমান ভাই এটা মানুহ লগাব লাগে মুৰুৰ ঘাম মাটিত পেলাই একলা একলা কাম কৰি আছা ভাই মানুহ লগা হয় পইচা পাতি নাই মানুহ লগে কৰবা পইচা দিবি ৰ'দত লাহে লাহে কৰি আছো দে তই কৰ দে মই যাওঁ দে পথাৰতো মানুহ নাই যাওঁৱে দে আৰু চলিৰো ভোক লাগব পাৰে বাবাই দেউতা বাবা পঢ়ি আছা দেউতা বা কিবা খাবি না পানী খাম দেউতা পঢ়াৰ ভালকে মোৰ দেখা নাই কি কষ্ট পথাৰত বাচা হ'ব দে দেউতা ভালকে পঢ়িলে ভাল মানুহ হ'ব পাৰিবি মোৰ দৰে কি এনেকৈ থাকিব নালাগে দে পথাৰত হ'ব দে দেউতা মই চাকৰি কৰিম হ'ব দে মই ভাত বনাওঁ
মাষ্টাৰ বাবু ক'ত যায় আছো ৰবা ডেকাৰ ল'ৰাটোৰ খবৰ লৈ আহো গোটেই জাক আৰু মাল বাবা গুৰবাৰা যাক যাক ন ৰে ডেকা মাষ্টাৰ বাবু দেখোন আছো ৰবা অলপ। বাহিৰতে বহ দিয়ক ভিতৰত গৰম বাহিৰতে বহ দিয়া ৰ'বক মই চকীখন লৈ আহিছোঁ মাষ্টাৰ বাবু আহক ডেকা তুমি কি কৰি আছা পিছে পথাৰত অলপমান হাল মাৰিলোঁ আলি বাগাতি আলি চালি দি আছোঁ দিয়ক নিপুৰ পঢ়া পাতি কেনে চলি আছে পঢ়া পাতি আপুনি জানিব সেইটো চহী মাৰিবই নাজানো ভালে হ'ব দে পৰীক্ষা তো সেইটোৱে আশা কৰি আছোঁ ভাল হ'লে ভাল লাগে দিয়কচোন আপোনাৰো না হ'ব মোৰো না হ'ব পিছে নিপু ক'ত পঢ়ি আছে আহক ভিতৰত বলক বাবা ছাৰ আহিছে তোমাৰ ছাৰ নমস্কাৰ বহক ছাৰ তোমাৰ পঢ়া কমপ্লিট হৈছেনে হৈছে ছাৰ এক্সামৰ কাৰণে ৰেডি নে ৰেডি ছাৰ ছাৰে আহি দেখাই দি থাকিব দে যাতে মোৰ ল'ৰাই ফাৰ্ষ্ট পায় অসমৰ ভিতৰত হ'ব দে এতিয়া মই আহিছোঁ হ'ব ছাৰ ওই ঘুগনি আছি কোন ঘুগনিয়ে ইয়া আমার স্কুলে মাস্টার কি কৰি আছা ইয়াত নাই স্যার বহি আছো আমি ইয়াতে মই দেখা পাইছোঁ ইয়াত ফ্ৰী ফায়াৰ খেলাই আছা হাতে হাতে মোবাইল খেলা খেলাই আছা নিপুক চাই আছোঁ কেনেকৈ পঢ়ি আছে নিপুতকৈ আমি স্যার আৰু ভালকৈ পাছ কৰিম জীৱনত এনেকুৱাকৈ বহি আড্ডা দিয়া টাইম বহুত পাৱা পঢ়া টাইমটো এবাৰ গ'লে আন নোপোৱা কেতিয়াও আজিৰ পৰা যাতে কেতিয়াও দোকানত দলাঙত আড্ডা দিয়া দেখা নাপাওঁ এতিয়া ঘৰত যোৱা তোমালোকেও ভালকৈ পঢ়িবা ৰে ডেকা আছা নে ঘৰত মাষ্টাৰ বাবু আছোঁ ৰ'বক ভিতৰত ডেকা মই এটা নিউজ দিব আহিলোঁ নিউজটো পাই বেয়াই লাগিল মোৰ কওকচোন মাষ্টাৰ বাবু মানে মই অলপ আগত নিউজত পালোঁ অসম চৰকাৰে এইবাৰৰ মেট্ৰিক পৰীক্ষাটো সম্পূৰ্ণভাৱে বাতিল কৰাৰ সিদ্ধান্ত লৈছে এইটোৱে সঁচা কৰোণা মহামাৰীৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰৰ পৰীক্ষাটো বাতিল কৰিলে সেইকাৰণে খবৰটো পাই দিব আহিলোঁ নিপু বেছি দুখ নকৰিবা আৰু ডেকা তুমিও টেনশ্যন ল'ব নালাগে এতিয়া মই আহিলোঁ বাবাই কি করলি দেউতা ক্ষমা কৰিবা মোক মই নোৱাৰিলোঁ দেউতা ভাল ফলাফল দেখুৱাবলৈ নোৱাৰিলোঁ দেউতা তোমাৰ কষ্টৰ মূল্য দিবলৈ
পাৰিলে মাফ কৰিবা মোক। সৰুকালিতে মা ঢুকুৱাইছিল। তাৰ পিছৰে পৰা তুমিয়ে মোৰ কাৰণে মা দেউতা দুয়োজনে আছিলা। দেউতা, তোমাৰ কষ্টৰ মূল্য দিবলৈ মই দিন ৰাতি একাকাৰ কৰি পঢ়াতে বোলোতে ব্যস্ত আছিলোঁ জানা। কিন্তু কৰোণা মহামাৰীৰ কাৰণে অসম চৰকাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে, যাৰ ফলত দেউতা মই এই সিদ্ধান্ত গ্ৰহণ কৰিব লগা হৈছে। কিয়নো এই হাইস্কুল শিক্ষান্ত পৰীক্ষাটোতে দেউতা তোমাৰ মোৰ সকলো কষ্ট নিহিত হৈ আছিল। আমাৰ কাৰণে এই হাইস্কুল শিক্ষান্ত পৰীক্ষাটো এটা পৰীক্ষা নাছিল, ই আমাৰ কাৰণে এক আৱেগ আছিল। কিন্তু দেউতা মই নোৱাৰিলোঁ। মালৈ বৰকৈ মনত পৰিছে দেউতা। মই মাৰ ওচৰলৈ যাওঁ দেউতা, তুমি ভালকৈ থাকিবা দে। কৰোণা মহামাৰীৰ ত্ৰাসৰ বাবে অসম চৰকাৰে এই বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্তৰ ফলত আত্মসন্মানৰ দৰে পদ বাছি লোৱা ছাত্ৰীজনীক আমাৰ ইউটিউব চেনেল পাপা গল্ডেনৰ তৰফৰ পৰা অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। লগতে আমি এই ভিডিঅ'টোৰ জৰিয়তে অসম চৰকাৰক অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি সঠিকভাৱে মূল্যায়ন কৰিবলৈ বিনম্ৰতাৰে অনুৰোধ জনাওঁ। ধন্যবাদ।